তো হেৰুস্ত আমাৰ ইয়াৰ পৰা ৩৫-৪০ কিলোমিটাৰমান গ'লেই পায় এখন সৰু দেশ ভূটান নামৰ। সেই দেশখনৰ না কাজিয়া হয় না কৰোণা হয়, মানে কেনেকুৱা ইমান ধুনীয়া দেশ হ'ব পাৰিলে। আৰু সেই দেশখনৰ মানুহৰ যোনটো হেপিনেছ লেভেল না, সেইটো সদায় ওপৰত থাকে। তো কিবা কৰি যত্ন কৰিম। তো বলক ভিডিঅ'টো আমি আৰম্ভ কৰি মস্ত গৰমক চিন্তি। নাম্বাৰ 1, আপোনালোকে জানেনে যে ভূটানত এটাও ভিক্ষাৰী নাই। ভূটানখন ইমান ধনী দেশ নহয় আমাৰ ভাৰতৰ দৰে, কিন্তু আপুনি ভূটানত ৰাস্তাই ঘাটে ভিক্ষা খুজি থকা এজনো ব্যক্তি নাপাব। কাৰণ এজন মানুহ যদি খাব নোপোৱা হয়, তেতিয়া তেওঁ যদি ভূটান ৰজাক আবেদন কৰে, তেন্তে ভূটান ৰজাই তেওঁক মাটি বাৰী এনেকুৱা মানে ব্যৱস্থা কৰি দিয়ে, যাতে তেওঁক ভিক্ষা খুজিব লগা সৃষ্টি নহয়। এইটো আগৰ পৰাই চলি আহি আছে। ভূটানত বেছি মানুহ নাই, প্ৰায় 8 লাখ নাকি মানুহ আছে। আৰু সেই 8 লাখ মানুহৰ এজনো আপুনি ৰাস্তাই ঘাটে ভিক্ষা খুজি থকা বেগাৰ্ছ নাপায়। 2 নম্বৰ, আপোনালোকে জানি আচৰিত হ'ব, আমাৰ ভূটানে সেইখন। তো এই পৃথিৱীৰ এনেকুৱা এখন দেশ যোনখন কাৰ্বন নিগেটিভ হয়। এই পৃথিৱীত কোনো দেশেই নাই এনেকুৱা যিখন কাৰ্বন নিগেটিভ হয়। আৰু এই দেশখনে যিমান কাৰ্বন সৃষ্টি কৰে, ধৰক গাড়ী মটৰৰ পৰা ওলোৱা ধোঁৱা হওক, উদ্যোগ আদিৰ পৰা ওলোৱা ধোঁৱা হওক, যিমান সৃষ্টি কৰে তাতকৈ সেই দেশখনৰ গছ গছনি এবজৰ্ভ কৰে। ভূটানৰ 71% ঠাই গছ গছনিৰে আৱৰি আছে। আৰু সেই ঠাই ভূটানৰ মানুহে, ভূটানৰ গভমেণ্টে বেছি কৰিবলৈ চেষ্টা কৰি আছে। আৰু আমাৰ কাষতে লাগি আছে ইণ্ডিয়া, আৰু ইণ্ডিয়া যোনে যেনেকৈ পাৰে পাহাৰ কাটি আছে, গছ গছনি কাটি আছে। অলপতো শিকিব লাগে সেই দেশখনৰ পৰা। নম্বৰ 3, মানে 3 নম্বৰ, ফ্ৰী শিক্ষা। ভূটানৰ ল'ৰা ছোৱালীসকলক ক্লাছ 10লৈকে ফ্ৰী শিক্ষা দিয়া হয়। ধনী দুখীয়া সকলোকে মানে ক্লাছ 10লৈ ভূটান চৰকাৰে পঢ়ুৱায়। আৰু যিসকলে ক্লাছ 10ৰ পিছত মানে হায়াৰ এডুকেশ্যন ল'ব বিচাৰে, তেওঁলোকক পিছত শিক্ষা দিয়া হয়। ভাবক, ফ্ৰী শিক্ষা। আমি ভাবোঁ যে অকল ধনী যিবিলাক দেশ তেওঁলোকে ফ্ৰী শিক্ষা দিব পাৰে, ধৰক জাৰ্মান, অষ্ট্ৰেলিয়া এইবিলাকে দিব পাৰে, কিন্তু এইবিলাকে নহয়। আমাৰ ভূটানো দিব পাৰে ফ্ৰী শিক্ষা। 4 নম্বৰ, ভূটান এখন টাবাকু ফ্ৰী দেশ। অলপমান বেলেগ লোকেশ্যন আহি গ'লোঁ, কাৰণ ঘৰত মানে বহুত গৰম, সেইটো কাৰণে। ভূটান চৰকাৰক আপুনি টাবাকু হওক, গুটখা হওক, চিগাৰেট হওক, এইবিলাকৰ পৰা টেক্স নালাগে। আপুনি ভূটানৰ এখন দোকানতো টাবাকু চিগাৰেট আদি নাপায়, বুজি পাইছেনে? অৱশ্যে টুৰিষ্টবিলাকে লৈ যাব পাৰে চিগাৰেট, কিন্তু বহুত ফাইন ভৰি, বহুত টকা ভৰি লৈ যাব পাৰে। আৰু সিহঁতৰ মানুহটো নাখায়, আৰু তাত য'তে ত'তে খোৱাও নিষেধ, মানে বহুত ৰেষ্ট্ৰিকশ্যন আছে। আৰু মানে ভূটানে এনেকুৱা হয় যে আমি যিখিনি ধৰক টাবাকু বেছি হওক, চিগাৰেট বেছি, যিখিনি টেক্স পাম সেইখিনি ঠিকেই আছে। কিন্তু ভূটানে যোনটো ফ্ৰী হেল্থ কেয়াৰ দিছে, ভূটানে অকল ফ্ৰী শিক্ষাই দিয়া নাই, ফ্ৰী হেল্থ কেয়াৰ দিছে। আপুনি ভূটানত বেছি মেডিকেল দেখা নাপায়, কিন্তু যিকেইখন আছে সেইখন চব ফ্ৰী হয়। তাত চিকিৎসা কৰিবলৈ 1 টকাও দিব নালাগে। তো আৰু সেই ফ্ৰী হেল্থ কেয়াৰত প্ৰত্যেক মানুহে যাতে স্বাস্থ্য ভালে থাকে, সেইটো কৰিবৰ বাবে ভূটানে এই টাবাকুটো বন্ধ কৰি দিয়ে। 5 নম্বৰ, জানেনে আপোনালোকে যে ভূটানৰ ৰাস্তাত আপুনি কোনো ধৰণৰ ছিগনেল লাইট দেখা নাপায়। ভূটানৰ মানুহে ইমান ধুনীয়াকৈ ছিগনেল পালন কৰে যে তাত কোনো ধৰণৰ ছিগনেল লাইটৰ দৰকাৰেই নাই। আৰু 6 নম্বৰ, জানেনে আপোনালোকে যে ভূটানত KFC, মেকডোনাল্ড এইবিলাক মানে বাহিৰৰ কোম্পানী ভূটানত নাই। ভূটানে তেওঁলোকৰ লোকেল প্ৰডাক্ট ব্যৱহাৰ কৰে। আৰু আপোনালোকে জানে যে ভূটানৰ যিবিলাক খেতি আছে, সেই খেতিবিলাকত ভূটান চৰকাৰে কেতিয়াও সাৰ মানে নিদিয়ে। চব মানে পূৰা নেচাৰেল, আৰু পূৰা মানে নেচাৰেলি মানে পূৰা তেওঁলোকে খেতি কৰে। তোৰ আপুনি যদি ভূটানত গছ কাটে, তেন্তে আপোনাৰ জেল পৰ্যন্ত হৈ যাব পাৰে। আপোনালোকে শুনিছে যে অমুকত কৰোণা বাঢ়িছে, কিন্তু ভূটানত আপুনি শুনিছে নেকি কৰোণা বঢ়াৰ কথা? নাই। তাত যোনটো কৰোণাৰ লেভেল সেইটো মানে একেই আছে, বুজি পাইছেনে? তো এনেকুৱা এখন ধুনীয়া দেশ ভূটান। তো যদি আপুনি এবাৰ গৈ পোৱা নাই, তাত যাব আৰু উপভোগ কৰিব তাৰ প্ৰাকৃতিক সৌন্দৰ্য। তো এইটো আছিল সৰু ভিডিঅ'। তো যদি ভাল লাগিলে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। বাই বাই। মস্ত গৰম চাওক কিমান দূৰ দিছে। তো বাই বাই।